आसाम पनत दारांग जिला खारुपेटिया दोलगांव रेन सरकारी स्कूल रेन माचेद बहु तहन तुलुई छुटकी अगुआ का दिया और उड़ी बहु नेल कते बुरकी बहु दो हिरोम सिकिड़ रगीते थाना रे केस अकदा और उना घटन रे पुलिस माचेद को अरेस्ट कर दिया। কিনা স্যাটারডে গেপো দিয়ে দেন 10 ডেজ মানে 500 সেনেকে আৰু 5 মাসৰ ভিতৰত মানে মোৰ ঘৰত আহে যদিও মানে মোৰ লগত তেনেকুৱা একো টাৰ্মছ নাই, একো কথা বতৰা নাই, মানে হাজবেণ্ড ওৱাইফৰ যিটো ৰিলেশ্যন তেনেকুৱা একো মানে নাই। সেই হিচাপত মই সুধিছোঁ, তাৰপিছত এনেকৈ চলি থকাৰ পিছত ছামাৰ ভেকেশ্যন আহিল। ছামাৰ ভেকেশ্যনত ঘৰত আহিবৰ কাৰণে মই কৈ থাকোঁ, তেতিয়াও ঘৰত নাহে। তাৰপিছত ঢেকীয়াজুলি তাৰ ডাঙৰ বাইদেউ আছে, বাইদেউৰ হাজবেণ্ডৰ কিবা পৰীক্ষা আছে বুলি কৈ গুৱাহাটীত গুচি গ'ল। গুৱাহাটীত মই ফোন কৰি থাকোঁ, ফোন ৰিচিভ নকৰে, তেনেকৈ থাকে। তাৰপিছত মানে এসপ্তাহ পিছত ঘৰত আহিছে। ঘৰত অহাৰ পিছত মোৰ লগত কথা নকয়, কিবা ডিষ্টেঞ্চ মেইনটেইন কৰে। তাৰপিছত মই নিজে সুধিলোঁ যে আপোনাৰ কি হৈছে? তাৰপিছত কৈছে নাই, একো হোৱা নাই। তাৰপিছত মই ক'লোঁ যে কিবা যদি পাৰ্চনেল প্ৰব্লেম আছে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। নাই, একো হোৱা নাই বুলি এনেকৈ থাকিয়ে গ'ল। তাৰপিছত মোৰ পৰা মানে মইতো ৱাইফ হিচাপত মই তাৰ মোবাইলটো চাব পৰা থাকিব লাগে। নাই, মোবাইলটো দূৰে ৰাখে, মোক চাব নিদিয়ে, বেলেগ ৰুমত থৈ আহে। তেতিয়া মোৰ ডাউট হৈছে যে কিবা হয়তো আছে নেকি। তাৰপিছত মই সুধিছিলোঁ যে কিবা আছে নেকি? নাই, একো নাই, তেনেকুৱা একো নাই, তেনেকৈ থাকি গ'ল। আৰু তাৰপিছতে মই মাজে লাহে অলপ গমো পাইছিলোঁ যে কোনোবা বেলেগ ছোৱালীৰ লগত কিবা থাকা বুলি। আনকি বিফৰ মেৰেজ মই তাক সুধিছিলোঁ, যেতিয়া আমাৰ ঘৰত মানে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে, বিয়াৰ আগদিনা সুধিছোঁ যে আপোনাৰ কিবা পাৰ্চনেল প্ৰব্লেম আছে নেকি? যিটো প্ৰশ্ন নেকি আনকি ল'ৰাইহে ছোৱালীক সুধিব লাগে, মই তাক সুধিছিলোঁ। তাৰপিছত সি কৈছে যে নাই, মোৰ একো পাৰ্চনেল প্ৰব্লেম নাই। এইটো সুধিছোঁ আপোনাক ঘৰৰ মানুহে ফ'ৰ্চফুলি লৈ আহিছে যে নাই, মই নিজে